অসমত এনেকুৱা বহুত আচলতে ইউটিউবাৰ আছে যিয়ে নেকি লেট্ৰিন উদ্বোধন কৰিও আচলতে লাখ লাখ টকা কমাই আছে। কিছুমান ইউটিউবাৰ আচলতে সেনেকুৱাও আছে যিয়ে নেকি নিজৰ পত্নীক আচলতে একেটা স্পৰ্টিঙৰ ভিতৰতে সুমুৱাই লাখ লাখ টকা ইনকাম কৰি আছে। আন কিছুমান যি আচলতে নিজকে জনপ্ৰিয় বুলি ভাবে সেইসকলে আচলতে ভুল তথ্য প্ৰদান কৰিও লাখ লাখ টকা উপাৰ্জন কৰি আছে। কিন্তু অসমত এনেকুৱা কেইজন ইউটিউবাৰ আছে যিয়ে নেকি দুখীয়া মানুহক আচলতে 10 টকা দি সহায় কৰিছে। কিছুমানে সহায় কৰিছে, নকৰিলে নহয়, মানে মানুহে বেয়া যে দেখিব সেইকাৰণে আচলতে কিছুমানে সহায় কৰে, কিন্তু প্ৰায়ভাগে আচলতে নিজৰ বিলাসিতাত ইউটিউবৰ টকা খৰচ কৰে। মই কোৱা নাই যে আপোনালোকে কষ্ট কৰিছে আপোনালোকেই পইচাটো লওক, বিলাসী জীৱন উপভোগ কৰক, কিন্তু তাততো আমাৰো অৰিহণা নথকা নহয়। আমিওতো আপোনালোকৰ ভিডিঅ' চাওঁ আৰু সেই আমি ভিডিঅ' চালেহে আপোনালোকে ভিউজ পায় আৰু লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। তাৰে আপোনালোকে 10 টকা যদি দুখীয়া এজন মানুহক সহায় কৰে, আচলতে খাবলৈ নোপোৱা মানুহ এজনক যদি সহায় কৰে আপোনালোকৰ একো নাযায়। কিন্তু কেইজনে কৰে? কোনেও নকৰে, খালি ভুল তথ্য দিব, অশ্লীল ভিডিঅ' দেখুৱাব আৰু কিছুমানে আচলতে নিজৰ পত্নীৰ ৰবাব টেঙাকেইটা আচলতে দেখায়ো লাখ লাখ টকা উপাৰ্জন কৰি আছে, কিন্তু কোনো দুখীয়া মানুহক সহায় কৰিবলৈ আগবাঢ়ি নাহে। কিন্তু সকলোকে চেৰ পেলাই অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ, আচলতে কিছুমানে বহুতক জনপ্ৰিয় ইউটিউবাৰ বুলি আচলতে ক'ব খোজে, মই ক'ম যে ঘেণ্টা। আচলতে সেইবিলাক ঘেণ্টা ইউটিউবাৰ হয় যি নেকি ৰামৰ পুতেকৰ বিষয়ে নাজানে, আচলতে যি নেকি অসমৰ বুৰঞ্জীৰ কথা নাজানে, সেইবিলাকে আচলতে ঘেণ্টা জনপ্ৰিয় ইউটিউবাৰ। মই ক'ম যে ঘেণ্টা হয়। আৰু আচলতে সেইসকলক ছাপোৰ্ট কৰা সকলো জ্ঞানী মূৰ্খ, মানে সিহঁতি কি কাৰণে কৰে মই নাজানো। কিন্তু এই সময় গগৈ নামৰ এজন ইউটিউবাৰ আছে যিয়ে নেকি আচলতে তেওঁ সমস্ত ইউটিউবৰ ধন দুখীয়াসকলৰ মাজত বিলাই দিয়ে। যাৰ ঘৰ নাই আচলতে তাক ঘৰ বনাই দিছে, যাৰ আচলতে খাবলৈ নাই তাক খাবলৈ দিছে, মানে সকলোখিনি দুখীয়াসকলৰ মানুহৰ কাৰণে তেওঁ খৰচ কৰে। কিন্তু আমি তেওঁক আচলতে ছাপোৰ্ট নকৰোঁ। আমি ছাপোৰ্ট কৰোঁ কাক? আমি ছাপোৰ্ট কৰোঁ লেট্ৰিন উদ্বোধন কৰাটোক, আমি ছাপোৰ্ট কৰোঁ ৰামৰ পিতকৰ নামটো ভুলকৈ কোৱাটোক, অসমৰ বুৰঞ্জী যিটোৱে আচলতে নাজানে, অল্পজ্ঞানী মূৰ্খ, যথাৰ মূৰ্খ, সেইটোক আমি আচলতে ছাপোৰ্ট কৰোঁ। কিছুমানে আচলতে কুকুৰৰ কণীত লগাবলৈ তেল আনে, আমাক সানি দেখায়, আমি হাঁহি হাঁহি তেওঁলোকক আচলতে ছাপোৰ্ট কৰোঁ। আৰু আমাৰ কাৰণে তেওঁলোকে লাখ লাখ টকা আচলতে ঘটি নিজৰ বিলাসী জীৱন কটাই আছে, গাড়ী লৈছে, ফোন লৈছে, মানে বহুত আৰু। কিন্তু আমি তেওঁক ছাপোৰ্ট নকৰোঁ যিয়ে নেকি দুখীয়া মানুহৰ বাবে কাম কৰি আছে। আচলতে সেইজন ইউটিউবাৰে হৈছে সময় গগৈ, যিয়ে নেকি বৰ্তমান যোৱাকালি আচলতে তেওঁ এটা সন্মান পাবলৈ লাভ কৰিছে। সন্মানটো আচলতে পাব লাগিছিলে সেই জনপ্ৰিয় ইউটিউবাৰ গৰাকীহে, যাক নেকি গোটেই অসমৰ মানুহে আচলতে ওপৰলৈ উঠাই দি শেষ কৰি দিলে। তেওঁ নাপালে, তেওঁ কিয় পাব? তেওঁ আচলতে নিজৰ যিমানখিনি উপাৰ্জন কৰে তেওঁ নিজৰ বিলাসী জীৱন কটায়, অষ্ট্ৰেলিয়া যায়, ৰাছিয়া যায়, কেংটক যায়, ক'ৰবাত যায়, একেদিনাখনে আপোনাৰ আইফোন 1টা 3টা সেনেকৈ আনে। আচলতে তেখেতক সন্মানটো কিয় নিদিলে? যে তেখেত সন্মান পোৱাৰ আচলতে যোগ্য নহয়, কাৰণ তেওঁ আচলতে অল্পজ্ঞানী মূৰ্খ, আৰু মূৰ্খ ইউটিউবাৰক কোনোবাই সন্মান দিব জানো? আৰু সেই সন্মান আচলতে সকলোৰ ভিতৰত আগবাঢ়ি সেই সন্মান পাবলৈ সক্ষম হ'ল সময় গগৈ নামৰ ইউটিউবাৰজনে। আৰু আচলতে তেখেতক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আচলতে জ্ঞাপন কৰিছোঁ, যাতে তেওঁ আগলৈও এনেকৈ আচলতে সেই দুখীয়াসকলৰ বাবে আচলতে কাম কৰি যায়। আৰু মই ভাবিম যে সময় গগৈক আপোনালোকেও আচলতে ছাপোৰ্ট কৰক।